Hello friends, welcome back to my channel. So আজি আমি এটা দোকানত আহিছো তো আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে প্ৰিন্টিং হয় সো আমি আজি দুজনে আহিছো মোৰ লগত আৰু এজন বন্ধু আছে সো আপোনালোকে সবৰে পৰিচিত হ'ব পাৰে কিছুমানে চিনি পায় হয়তো অলৰেডি তেওঁৰ এটা ব্লগ আছে তো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব মই ডেসক্ৰিপচনত দি দিম সো আজি আমি দুজনে এইটো প্ৰিন্টিংৰ দোকানত আহাৰ এটা মেইন উদ্দেশ্য হ'ল কি আমি দুজনে ইয়াতে নিজৰ চেনেলটো মানে প্ৰিন্ট কৰিব আহিছো সো আপোনালোকে মানে এইটো আমি গাড়ীত ষ্টিকাৰ এটা লগাম সো এইটো মই দেখাম আপোনালোকক অলপ পিছতে সো ইয়াতে প্ৰিন্টিং হৈ আছে ভাইটি ইয়াতে প্ৰিন্টিং কৰি আছে সো অলপ পিছতে আমাৰ প্ৰিন্ট হৈ যাব প্ৰিন্টিংটো হৈ যোৱাৰ পিছত আমি গাড়ীত এই দুখন ষ্টিকাৰ দুটা লগাই দিম তাৰ পিছত আপোনালোকে চাব আমাৰ ভাইটি এইটো কাটি আছে ব্লগিঙৰ চেনেলটো এই যে ভাইটি ইফালে অলপ এইটো ভাইটি বঢ়ি আছে প্ৰিণ্ট কৰি দিল ইয়াতে কম্পিউটাৰ এটা আছে তো এইটো মেচিনৰ দাম কিমান জানেনে আপোনালোকে বহুত দামী মেচিন যি নহওক তো এইটো আমাৰ দৰকাৰ নহয় আমাৰ এইটোহে দৰকাৰী বস্তু এতিয়া হৈ গ'ল এইটো আৰু এখন বনাই আছে তাতে এইটো এতিয়ালৈকে শুকোৱা নাই অলপ ড্ৰাই কৰি আমি লৈ যাম এইটো এতিয়া The time, 'cause I wanna freeze this moment, make it mine, hold you close. Now my heart's wide open. When I'm with you, suddenly